আৰু এতিয়া ওলাই আছোঁ মিটাবৰ কাৰণে উত্তৰ গুৱাহাটীত লেঙাত এটা মিটাপ আছে মিটাপত যাব লাগিব যাই কিনে সকলোকে লগ পাম গৈ আছোঁ চবকে লগ পাম আৰু বৰ্তমান ভিডিঅ'টো ইয়াতে আৰম্ভ কৰিছোঁ আপোনালোকে চাইছে গৰম পানী ব্লগছ মই ভালকৈ বহি ল'ব আৰু ভালকৈ চাই ল'ব লেটছ ষ্টাৰ্ট এতিয়া মটৰ ব্লগিং ছেটআপত আহি গৈছোঁ আৰু ওলাই আহিছোঁ ঘৰৰ পৰা বাকী কেইজন মানুহ গোটেইখিনি গ'ল মোৰ হ'ল অকণমান দেৰি কাৰণ আজি ইয়াতে পুৰা বিজয়ীৰ পাৰ্টি চলি আছে তাতে অকণমান টাইম গ'ল মোৰ আৰু এই আহি কিনে হাইৱে পাই গ'লোঁ আৰু হাইৱে পাই কিনে সিহঁতক চব লগ পাই গৈছোঁ কেনফাৰ আছে আগত এইপিনে বিজয়দাৰ মানে বিকাশদাৰ গাড়ী আছে দুখনে বিকাশদাৰে গাড়ী খালি ড্ৰাইভাৰ বেলেগ বেলেগ আৰু এতিয়া বৰ টেনশ্যন হৈছে কাৰণ অলপ পিছত বেকফায়াৰ মাৰিব টেনাৰখনে গতিকে হাল্লাটো হ'বই হ'লেও হাল্লাটো শুনা নাযাওঁ আগতে আজি ফাৰ্ষ্ট টাইম শুনিম গতিকে অলপ ভালকৈ শুনিব লাগিব টেনশ্যন এটা হৈ আছে কি হয় নাজানো আৰু বেকফায়াৰ আমি উত্তৰ গুৱাহাটী ফালে সোমাইছোঁ আৰু ভালেখিনি মানুহ লগ খাইছে আহি কিনে এটা দুটাকৈ একদম ফিল্ডত যাই কিনে চবকে লগ পাম আৰু ভাল লাগিব তেতিয়া অঁ গাড়ীখন থৈ লওঁ ৰ'বা বঢ়িয়া 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 আজি বিকাশদাৰ ঘৰত সোমাওঁতে চেলেঞ্জ হৈ গৈছে বহুত মানুহ দৰ্জা বন্ধ হৈ গৈছে তালা মাৰি দিয়া গৈছে আৰু মই বাইক ৰাস্তাত অঁ মাৰা মনি বঢ়িয়া লাগে এইফালে আমাৰ ফটোগ্ৰাফাৰ জোতা অঁ কিশোৰ জোতাযোৰ খুলিব লাগিব নেকি এণ্ট্ৰি কিবাকৈ দিছোঁ ভাবিছিলোঁ আজি সোমোৱা নহ'ব ভিতৰত হ'লেও কিবাকৈ সোমাইছোঁ আৰু বাপৰে বাপ অঁ ঠিক আছে গম নাপাওঁ গামোচাখন পালোঁ সন্মানটো পালে ভাল লাগি যায় আৰু বিকাশদাৰ মঞ্চক লগ পাইছোঁ লগ পাই ভাল লাগিল হেপী বিহু বঢ়িয়া গৰম পানী মানুহ আছে নেকি বঢ়িয়া চবকে লগ পাই ভাল লাগিল হা এতিয়া ফিল্ডলৈকে যাম আৰু বোলে হঠাৎ আহি লগ পালে ভাইহঁতক কি নাম তোমাৰ আকাশ আকাশ আৰু তোমাৰ জাহিৰ বঢ়িয়া 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 ঠিক আছে এনজয় কৰা বাই 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 আৰু এনেকৈ এজন দুজনকৈ মানুহ লগ পালে মনটো সঁচাকৈ ভাল লাগে মটিভেশ্যন আহে মোক মাতি আহিছিলোঁ আৰু আজি এটা কথা আজিতো গৰম মাইনতটো একদম ধাৰাসাৰ গাড়ী ষ্টেয়াৰিং টানি লৈ যায় মানুহ লৈ গৈছে টানি হয়নে বাচি আছে জানা ভালে ভিতৰত তাতে গৈছিলোঁ মিটিঙত বহুত মানুহ সেইকাৰণে ভাবিছোঁ আমিতো লগ পাই থাকিম বাকী নতুন মানুহে যিখিনি লগ পোৱা নাই সিহঁতে এটা ইচ্ছা ৰাখি গতিকে সিহঁতে লগ কৰক আমি ভিতৰত সোমাই কিনে জেগাটো ট্ৰাফিক কৰি লাভ নাই আৰু এনে নৰ্মেল ডেট বাউন্সাৰ তাতে নাথাকে তেতিয়া আমি অলপমান লাগি দিওঁ চিকিউৰিটি টাইপত কিন্তু আজি বাউন্সাৰো দিয়া আছে ইয়াতে গতিকে টেনশ্যন নাই ইমান চব মেনেজ হৈ আছে ভিতৰত আমি সেইকাৰণে চিল মাৰিব লাগে আৰু মনত এই আছে বিশাল তালুকদাৰ আৰু যেতিয়া চেনেল খুলিছিলোঁ প্ৰথম দিনাই ই ইনষ্টাগ্ৰামত মেছেজ দিছিলে আৰু সিদিনাৰ পৰা চিনাকি আৰু আজিলৈকে সি লগতে আছে গতিকে বহুত ভাল লাগে এনেকুৱা ছাপৰ্ট কৰিলে ভাল লাগে আৰু যেতিয়া প্ৰথম দিনা খুলিছে এতিয়া ভিউজ অহা নাছিলে বেছি নাই বোলে 100টামান আহিছিলে এই তেতিয়া মানে লগত আছে আৰু আজি এতিয়া 6000 ছাবস্ক্ৰাইবাৰ হৈছে তেতিয়াও লগত আছে থাকিবা আগলৈকে 100K হওক বা নহওক থাকিবা লগত বঢ়িয়া এনেকুৱা ছাপৰ্ট পালে ভাল লাগে হা আৰু ইয়াতে মিটাপ হৈ গ'ল এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা আৰু এতিয়া গুৱাহাটী ফালে যাব লাগিব গাড়ী লাষ্টত আহি গৈছে যিহেতু পিছত ট্ৰাফিক জাম হ'ব পাৰে গতিকে গাড়ীখন এতিয়া আগত ওলাই লৈছোঁ আগত ৰখি থাকিম আহিলে যাম একেলগে বিকাশ ভৰালীয়ে বাইকখন পাৰ্কিং কৰি থৈ দিছিলোঁ এইফালে ভাই আছে হেল্ল' বঢ়িয়া বঢ়িয়া চাই থাকিব ভিডিঅ'বিলাক হা আৰু এইটো ষ্টৰি দি দিছে বিকাশে এইয়া এই ঘূৰাই দিওঁ নেকি এনেকৈ দি দিওঁ বঢ়িয়া এইটো মই ৰিমেনশ্যন কৰি দিছোঁ আৰু আপোনালোকে এনেকৈ ষ্টৰিটো দি থাকিব দিলে বঢ়িয়া মেনশ্যন পাই থাকিব মোৰ পৰা দি দিছোঁ হা বঢ়িয়া বঢ়িয়া
বঢ়িয়া এৰেঞ্জমেণ্ট কৰিছা বঢ়িয়া বঢ়িয়া থেংক ইউ থেংক ইউ এৰে সভাপতি কোন আছিলে সভাপতি মই চব মই সভাপতি এই চলি জেং আছে একদম কেতিয়াবা গৰম পানী ব্লগ চলিও কৰবা নেকি গৰম পানী ব্লগ চলিব কৰি দিম নাহে মানুহ ইমান নাহে গৰম পানী ব্লগৰ কাৰণে আমাৰ এই ইহঁতে মানে বিৰাট আমি এনে মানে আচ্ছা অলপ কম হৈ গ'ল নেকি মেইনলিটো গৰম পানী অলপ কম হৈ গ'ল নেকি দে আহিছে বিকাশদাহঁতে বঢ়িয়া বঢ়িয়া বাই বাই তুমি বাইকটো লগতে ওলাই দিয়া এই আগত মই আগতে যাম ইহঁতৰ মাজত পৰিলে আৰু এতিয়া চব আহিছে ক্ৰাউড যাব লাগে যাওঁ 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 বিকাশ আছে লগ পাই ভাল লাগিল হা আৰু এতিয়া টি চাৰ্ট পিন্ধি লৈছে আছাম ৰকষ্টাৰ বঢ়িয়া বঢ়িয়া চেনেলটো চাব আপোনালোকে ইয়াতে নামটো লিখা আছে বঢ়িয়া বঢ়িয়া এতিয়া আমি যাব ওলাইছোঁ বাই 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 আৰু এইফালে অংকুদা আছে অংকুদা আৰু এইফালে গাড়ী এতিয়া ওলাইছে আমি ওলাই দিওঁ কাৰণ পিছত দিগদাৰ হ'ব আৰু এতিয়া বিজেকে আৰু মোৰ ৰেষ্ট লাগি আছে ভাই আছে বে আছে বলো না ও বে ও তুমি দেখছি আপনি কি হয়েছে গিটার দে বে কি ফালতু বে দুটাই জাগাত গাই বগিছো এইটো ৰাস্তাত যদিও আমি অলপমান হাই স্পীডত গৈছোঁ ভালকৈ একদম ছেফলি গৈছোঁ ইয়াতে কিন্তু যোৱাটো ইমান ছেফ নহয় কাৰণ গৰু ছাগলী বহুত ঘূৰি ফুৰে একদম চাই চিতি সাৱধান হৈ সুস্থ মগজুত হালিছোঁ আৰু উপায় নাই মানে টেষ্ট ড্ৰাইভ এটা ল'লোঁ আৰু কেনেকুৱা হয় হাইৱেটো ল'ব পাৰি বাৰু যে নহওক এতিয়া আমি অলপমান আগত গুচি আহিছোঁ আৰু এইফালে আমি আহি কিনে ৰখিছোঁ ব্ৰহ্মপুত্ৰ পাৰত এইটো মানে আমাৰ উত্তৰ গুৱাহাটী ছাইডৰ মানে ফেৰী ঘাট হয় আৰু এইপিনে আমাৰ বিজেকে গৈছে আগত কিবা অলপ তেখেতৰ মানে এই নদীত ভৰাব লগা আছিলে তাৰ কাৰণে গৈছে আৰু মই এতিয়া ৰাস্তাতে ৰখিছোঁ আৰু এইফালে হৈছে আমাৰ উত্তৰ গুৱাহাটী ব্ৰিজখন একদম গুৱাহাটীলৈকে ইমান ফাইভ কৰিব বহুতখিনি কাম হৈছে এইটো আৰু ইয়াতে আহি কিনে চব লগ হৈছে আমি ভালেখিনি আহিম মই মইতো কমিছো যাই দেখিবা নেকি দিয়া দিয়া গৈ থাকা নেকি দাদা মাত দিয়া একবাৰ যোৱা বাই আৰু এইপিনে আমাৰ বিজেকে এটা কাম আছে যাব লাগিব আৰু উত্তৰ গুৱাহাটীত ভালেখিনি ছাবস্ক্ৰাইবাৰ আছে গৰম পানী ব্লগছৰ ভাল লাগিছে তাকে ছাবস্ক্ৰাইবাৰ লাহে লাহে বাঢ়ি আছে সকলোৱে ছাবস্ক্ৰাইব কৰি থাকিব আজি ইয়াতে আহিছোঁ নেক্সট কেতিয়াবা আৰু বেলেগ এখন চহৰত যাম এনেকৈ চবকে লগ পাম ভাল লাগিব ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো আৰু অতিকে অসমৰ গোটেই জেগাত ঘূৰা এটা প্লেন কৰি দিছোঁ গতিকে অসমৰ যেতিয়া গোটেইখিনি ঠাইত ঘূৰিম গোটেই সকলোকে লগ পাম বুলি আশা ৰাখিম ভাই জইন কৰিছা নেকি কিষাঙত যাব লগা হ'ল হঠাৎ গতিকে বাইকখন এতিয়া বঢ়িয়াকৈ ইয়াতে তেল ডিপুত থৈ যাওঁ ভাৰত পেট্ৰলিয়ামত আমাৰ ভেটাভাৰতটোত আৰু এতিয়া গৌৰৱ মাইণ্ডৰ গাড়ীত যাম গৌৰৱ মাইণ্ডৰ গাড়ীত যাম এতিয়া গাড়ীখন ইয়াতে বঢ়িয়াকৈ পাৰ্ক কৰি থৈ যাওঁ আহি কিনে লৈ যাম ভাই বঢ়িয়াকৈ মেনেজ কৰি দিছে এতিয়া গাড়ীখন থৈ দিলোঁ আৰু এই আমি এতিয়া আহি পাইছোঁ দিচাং ৰিজৰ্টলৈকে আৰু এতিয়া বঢ়িয়া গাড়ীখন পাৰ্ক কৰি আছে গৌৰৱে গৌৰৱ ভাই পাৰা হৈছোঁ দেখোন তুমি গৈছিলাচোন পাহৰিলা মই বোলো আজি জীৱনটো গৌৰৱে ভৰি তাত দিছিলোঁ আৰু নাজানো আৰু কি হয় এনেকৈ ভাবিছিলোঁ ভালে ভালে আহি পালোঁ
ঘূৰাই যাতে ভালকৈ নিব বুলি আশা ৰাখিছোঁ আৰু এনে মই শুই আছোঁ চিটত মানে এণ্ট্ৰিটো দিব লাগে বাকীজন ক'ত আছে গম নাপাওঁ ইয়াতে আহি কিনে এটা বঢ়িয়াকৈ আমাৰ বাবু ভাই ষ্টিকাৰ লৈ লৈছোঁ নিজে AK07 ৰাইডাৰ থেংক ইউ বঢ়িয়া আমি এতিয়া ষ্টিকাৰটো গাড়ীত লগাব লাগিব লগাই কিনে দেখাই দিম ক'ত লগাওঁ আৰু ইয়াতে এই ভালেখিনি মই ৰখি কিনে অলপ মই কথা পাতিলোঁ ষ্টিকাৰ এটা ল'লোঁ বাকী ইয়াতে পিংকিবা আছে পূজা মেডাম আছে আৰু এইপিনে গৌৰৱ আছে তো এতিয়া আমি চবে বেলেগ বেলেগে যাম আমি এতিয়া মই গৌৰৱ মাইণ্ডৰ গাড়ীত যাম ভালকৈ চলাব দেই ভাই আৰু ইয়াতে যাব পেণ্টাৰত যাব গতিকে এতিয়া বাই বাইটো দি দিওঁ এয়া আমি আহি পালোঁ এতিয়া য'ত গাড়ী থৈ তাতে গাড়ীখন আছে গাড়ী থোৱা জেগাত আহি পাইছোঁ আৰু গৌৰৱ ভাই মোক ড্ৰপ কৰিছে গৌৰৱ ভালকৈ থাকিবা আৰু ভালকৈ যাবা এইখিনি ভাগৰ লাগিছে এইপিনে আমাৰ গৌৰৱ মাইণ্ড আছে চাব সকলোৱে গৌৰৱ মাইণ্ড আছে অলপমান মৰম দিব বাই বাই হা ভাই এতিয়া আমি যাব লাগে বাইক আছে বাইকত বহোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ নতুন এটা ভিডিঅ'ত লগ পাম নতুন এটা টপিক লৈ কিনে তেতিয়ালৈকে বাই বাই নিজৰ যত্ন ৰাখিব